আজি যাবলৈ ওলাইছো চিপাঝাৰলৈ, মানে অকমান কাম আছে, সেইটো কাৰণে এতিয়া যাই আছো চিপাঝাৰলৈকে। আৰু এনেকে গাড়ীত যাই আছো। আৰু এইফালে আহি চিপাঝাৰত কামখিনি কৰা হৈ গ'ল। এইফালে এতিয়া আমি যাবলৈ ওলাইছো খেলা এখন চাবলৈ। আৰু চাওকচোন ইয়াৰ ৰাস্তাত মানে গাড়ী আহিয়ে আছে। ইফালে ইয়াতে এখন থিয়েটাৰো আছে, আপোনালোকে চাব আহিব পাৰে। আৰু এতিয়া আহোঁতে দেখা পালো মানে ইয়াতে ৰোৱাই নাই। আৰু এইফালে ইয়াৰ পৰাই মানে গাড়ী লাইন ধৰিছে। আৰু আমি আহিছো বংলাগড় বজাৰলৈ চাবলৈ। মানে আপোনালোকে চিনি পায় নে কমেণ্ট কৰি জনাব। এইফালে 20 টকাকৈ এটা টিকেট লৈ এতিয়া আমি ভিতৰলৈকে যাওঁ। এইফালে আহি দেখিব পালো যে মানুহ মানে চাৰিওফালে হৈ আছে। আৰু আজি খেলাখন আছে চিপাঝাৰ আৰু আলুচৌকাৰ মাজত। আহিয়ে এটা পেনাল্টি দেখিব পালো আৰু গ'লে হ'ল মানে। আৰু এতিয়া 2-2 হৈ গৈছে গ'ল। আৰু এতিয়া টাইব্ৰেকাৰ হ'ব কিজানি। আৰু এইফালে টাইব্ৰেকাৰ হৈ গ'ল। আৰু এইফালে লাষ্ট চিপাঝাৰে টাইব্ৰেকাৰটো মাৰি জিকি গ'ল। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।